মানে আজি হল 1 মে। আজির এই দিনটো এটা তারিখ নহয়, আজির এই দিনটো এটা তারিখ নহয়। আর এই দিনটো হাজার হাজার শ্রমিক ওর মৃত্যু হয়েছে, আর এই দিনটো হাজার হাজার শ্রমিকে কত ত্যাগ ত্যাগ করেছে, এই জীবনটো ত্যাগ করেছে। যে 1886 চনত চিকাগো নামৰ ঠাইত 1886 চনত চিকাগো নামৰ ঠাইত শ্ৰমিকসকলে নিজৰ অধিকাৰৰ বাবে কি বন্ধুসকল, যে 1886 চনত যে চিকাগো নামৰ এটা ঠাইৰ শ্ৰমিকসকলে নিজৰ অধিকাৰৰ আৰু তেওঁলোকৰ দাবী আছিল কি জানে নাই? আৰু এই শ্ৰমিকসকলৰ দাবী কি আছিল জানে নাই? যে তেওঁলোকৰ দাবী আছিল যে দিনটোত 8 ঘন্টা কাম কৰা আৰু এটা ভাল মজুৰি পোৱা, আৰু এই ভাল মজুৰি দি তেওঁৰ জীৱনটো অতিবাহিত কৰা। এইটো কিন্তু ভাল প্ৰচেছ। আৰু এই আন্দোলন এই শ্ৰমিকসকলৰ কাৰণে ইমান সহজ নাছিল। আপোনালোকে জানে হয়তো যে এই আন্দোলনটো শ্ৰমিকসকলৰ কাৰণে ইমান সহজ নাছিল। আৰু অনেকেই নিজৰ জীৱন দিব লগা, আৰু অনেকেই নিজৰ জীৱন দিব লগা হৈছিল এই আন্দোলন। আজিও বহুত শ্ৰমিকসকলে কষ্ট পাই আছে, যে দিনৰ 12ৰ পৰা 13 ঘন্টা বা 11ৰ পৰা 10 ঘন্টা বা 10ৰ পৰা 12 ঘন্টা এই শ্ৰমিক চিন্তা কৰিছেনে? যে তুমি কেতিয়াবা চিন্তা কৰিছানে যে যিবোৰ মানুহে আমাৰ ঘৰ সাজে, আৰু যিবোৰ মানুহে আমাৰ ৰাস্তা সাজে, আৰু যিবোৰ মানুহে আমাৰ কেতিয়াবা ভাবিছেনে যে যি মানুহে আমাৰ ঘৰ সাজে, আৰু যি মানুহে আমাৰ ৰাস্তা সাজে, আৰু যি মানুহে আমাৰ আর দিন রাতি কাম করে থাকে, আর তেওঁলোকৰ জীৱনটো কেনেকুৱা? মেডাম মেফি আজিৰ তাৰিখটো হল 1 মে, আৰু এই 1 মেত এই শ্ৰমিকসকলে এই আন্দোলনটো কৰি তেওঁলোকৰ কেইবাজনৰ শ্ৰমিকৰ জীৱন ত্যাগ দিব লগা হৈছিল। আৰু এই 1 মে তাৰিখটো আমাৰ বাবে স্মৰণীয় হৈ থাকি গৈছে। আৰু শ্ৰমিকৰ কাম কৰা, আৰু শ্ৰমিকক সন্মান দিয়া, আৰু শ্ৰমিকসকলে ভাল এটা মজুৰি দিয়া আমাৰ বাবে আৰু আমালোকৰ বাবে এইটো এটা কৰ্তব্য। তো বন্ধুসকল, টাটা বাই বাই।